নমস্কাৰ বন্ধুসকল, মই এষ্ট্ৰলজাৰ শৈলজিৎ। স্বাগতম মোৰ চেনেল এষ্ট্ৰলজাৰ শৈলজিৎত। আজি আমি আকৌ কথা পাতিম পইচা নাই বা পইচা আছে কেনেধৰণে কৰিব পাৰি। কিছু সৰু আৰু সহজ উপায় যি কৰি আপোনাৰ দৈনন্দিন জীৱনত পইচা আপুনি নিজৰ হাতৰ মুঠিত ৰাখিব পাৰে, পইচা বৃদ্ধি কৰিব পাৰে আৰু এটা সুখী জীৱন নিৰ্বাহ কৰিব পাৰে। তো আহকচোন শুনো এই সহজ উপায়খিনি যিয়ে আপোনাৰ জীৱনত পইচা নাইৰ পৰা পইচা আছেলৈ পৰিৱৰ্তন কৰিব পাৰে। তো বন্ধুসকল, প্ৰথম উপায় দুটা ইলাচি, যিটো ঘৰত সহজতে এভেইলেবল হয়। শুকুৰবাৰৰ দিনা ৰাতিপুৱা 2 বা 3 লিটাৰ পানীত দুটা ইলাচি বইল কৰিব। বইল কৰিলে যাতে পানীৰ পৰা ইলাচি যিটো সুগন্ধ সেইটো ওলায়, তেতিয়ালৈকে বইল কৰিব। বইল কৰি সেইখিনি পানীৰে আপুনি গা ধুব। এই প্ৰক্ৰিয়াটো যদি প্ৰতি শুকুৰবাৰে ৰাতিপুৱা গা ধুওঁতে কৰা যায়, দুটা ইলাচি বইল কৰি পেলাই, ই নিশ্চিতভাৱে আপোনাৰ জীৱনলৈ পইচা লৈ আহিব। বন্ধুসকল, আজিৰ যি পৰিস্থিতি, এই পৰিস্থিতিত লোন বা ঋণ এটা অভিন্ন অংগ আমাৰ জীৱনৰ। বিভিন্ন ধৰণৰ বেংক বা ফাইনেন্স কোম্পানীৰ পৰা আমি লোন লওঁ। কিছুমান মানে বহুত ডাঙৰ ডাঙৰ এমাউণ্টৰ লোন লয়। তো এই লোন ৰিপে'মেণ্ট কৰিবলৈ যাওঁতে আমাৰ বহুত কষ্ট হয়। এই লোনৰ কাৰণে হয়তো আমাৰ মাহত পইচা নাই অৱস্থা হয়। তো এই লোনটো সোনকালে ৰিপে'মেণ্ট কৰিবলৈ বা কোনো ধৰণৰ লোন ৰিপে'মেণ্টৰ ক্ষেত্ৰত কোনো প্ৰব্লেম নহ'বৰ বাবে আমি এটা সাধাৰণ উপায় কৰা উচিত। যেনে লোন লওঁতে বেংকৰ এক্সিকিউটিভজনে আমাক সোধে যে আপুনি ৰিপে'মেণ্টৰ ডেটটো কোন তাৰিখে ৰাখিব, 5 তাৰিখ ৰাখিব, 2 তাৰিখ ৰাখিব, 8 তাৰিখ ৰাখিব। তেতিয়া আপুনি তেখেতক সুধিব যে আপোনাৰ লোন যিটো পে'মেণ্ট ডেট আছে সেইটো কোনটো মাহৰ পৰা ষ্টাৰ্ট হ'ব, আৰু ডিচাইড কৰি লওক যে যিটো ডেটত পে'মেণ্ট কৰিব লগা আছে সেই ডেটটো যাতে মঙলবাৰ হয়। এইটো খালি প্ৰথম যিটো ইনষ্টলমেণ্টত যাব সেই ইনষ্টলমেণ্টৰ ডেটটো হ'লেই হ'ব। তো ফাৰ্ষ্ট ডেটটো মনত ৰাখক, মঙলবাৰে ৰিপে' কৰক। আপোনাৰ লোন সোনকালে ৰিপে' হৈ যাব। লোন কেতিয়াও আপোনাৰ EMI কেতিয়াও বাউন্স নহয়। তো প্ৰথম ইনষ্টলমেণ্টটো সদায় মঙলবাৰে পে'মেণ্ট কৰিব। তো বন্ধুসকল, কিছুমান মানুহৰ দেখা যায় যে 4-5 জেগাত লোন চলি থাকে, 4-5টা বেংকত লোন চলি থাকে, ক্ৰেডিট কাৰ্ডত লোন চলি থাকে, আৰু ৰিপে'মেণ্ট কৰিব যাওঁতে তেখেতৰ বহুত বেছি কষ্ট হয়। তো এই ক্ষেত্ৰত কি কৰিব? এই ক্ষেত্ৰত কৰিব লগা এটা কথা আছে যে ঘৰৰ আপোনাৰ চাউথ ৱেষ্ট কৰ্ণাৰ কোনটো হয় সেই জেগাত আপুনি আপোনাৰ বেডখন লগাই লওক, আৰু সেই চাউথ ৱেষ্ট কৰ্ণাৰত আপুনি শুৱা আৰম্ভ কৰক। লাহে লাহে দেখিব আপোনাৰ যিখিনি লোন পে'মেণ্ট কৰিব লগা আছে, EMI পে'মেণ্ট কৰিব লগা আছে, অনায়াসে ইজিলি আপুনি পে'মেণ্ট কৰিব পাৰিছে। তো ইয়াত কোনো ধৰণৰ কষ্ট নোহোৱাকৈ আপোনাৰ গোটেই লোন মাৰা যাব, গোটেইখিনি ক্লিয়াৰ হৈ যাব। ইয়াৰ পিছত বন্ধুসকল, 5টা ইলাচি মানি বেগত ৰাখক শুকুৰবাৰৰ দিনা, আৰু প্ৰতি শুকুৰবাৰে এই 5টা ইলাচি চেঞ্জ কৰক। আজি শুকুৰবাৰে যি 5টা ইলাচি আপুনি মানি বেগত ৰাখিছে, সেই 5টা ইলাচি নেক্সট শুকুৰবাৰে কোনো নিৰ্জন ঠাইত কোনো নেদেখাকে পেলাই থৈ আহক, আৰু নতুন 5টা ইলাচি আপোনাৰ মানি বেগত ৰাখক। ই আপোনাৰ মানি বেগত কোনো দিন পইচা শেষ হ'ব নিদিব। আজি আমাৰ অন্তিম ৰেমেডি, প্ৰতিদিনা ৰাতিপুৱা দেশী ঘি অকণমান আৰু কপোৰ, যিটো আমাৰ ইউজ হয়, ইউজুৱেলি ঘৰত ইউজ হয়, পূজাৰ কাৰণে ইউজ হয়, কপোৰ অকণমান আৰু দেশী ঘি মিক্স কৰি কপালত তিলক লগাই যদি আপুনি নিজৰ কৰ্মক্ষেত্ৰলৈ যায়, তেতিয়াহ'লে ই
সুফল দিয়ে আৰু আপোনালৈ পইচা অহাত ই সহায় কৰে। বন্ধুসকল, এয়া আছিল কেইটামান সহজ উপায় পইচা নাই পৰা পইচা আছে কৰিবৰ কাৰণে। আৰু উপায় আছে, পইচা কেনেকৈ এট্ৰেক্ট কৰিব পাৰি, মানি কেনেকৈ এট্ৰেক্ট কৰিব পাৰি, পইচা কেনেকৈ আপোনাৰ হাতত থাকিব। অপেক্ষা কৰক অহা এপিছডলৈ। তেতিয়ালৈকে আমাক লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। নমস্কাৰ।